হয় নমস্কাৰ, মই ইলিয়াছ দান আৰু আপোনালোকে চাই আছে ডি পাব্লিক নিউজ। মই এতিয়া উপস্থিত আছোঁ বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিত পানীমৰিচা পথাৰ দুই নদীৰ মুখত, আৰু ইয়াতে একাংশ ৰাইজে ভিৰ কৰা পৰিলক্ষিত হৈছে। কাৰণ দুই নদীৰ মুখৰ নিচেই কাষতে নাও খেল অনুষ্ঠিত কৰিছিল, আৰু যি পৰিচালনা সমিতি, এই পৰিচালনা সমিতিয়ে বিনা অনুমতিত নাও খেল অনুষ্ঠিত কৰিছিলে। আৰু এই নাও খেলৰ ওচৰতে ৰাইজে অভিযোগ কৰিছে যে জুৱা খেলো অনুষ্ঠিত কৰিছিলে। সেই উপলক্ষে জিলা প্ৰশাসনে নাও খেলটো বন্ধ কৰি দিছে। হয়, পুনৰবাৰ জনাই আছোঁ ডি পাব্লিক নিউজৰ সমূহ দৰ্শকসকলক, পানীমৰিচা পথাৰত অনুষ্ঠিত হ'বলগীয়া নাও খেল বাতিল। ইতিমধ্যে জিলা প্ৰশাসনে আহি বাতিল কৰিছে নাও খেলটো, কাৰণ বিনা অনুমতিত নাও খেল অনুষ্ঠিত কৰি আছিল পৰিচালনা সমিতি, আৰু জুৱা খেল অনুষ্ঠিত কৰাৰ অভিযোগ উত্থাপন হৈছে। সেইকাৰণে বৰপেটা জিলা প্ৰশাসনে আহি ইতিমধ্যে নাও খেলটো বাতিল কৰি দিছে। হয়, যিসকল নাও খেল চাবলৈ গৈছিল দৰ্শক, তেখেতসকলৰ কিছু কথা পাতিবলৈ যত্ন কৰিম। হয়, কি ক'ব আপুনি? নাও খেল চাব গৈছিলে, নাও খেলটো মই এতিয়া নাও খেল চাব গৈছিলোঁ, এতিয়া নাও খেলটো যোৱা খেল কাৰণে বন্ধ কৰি দিছে। হয়, কি ক'ব এতিয়া জিলা প্ৰশাসন কি আহ্বান জনাব? এতিয়া আৰু মই আৰু কি ক'ম, এতিয়া আৰু খেলটো ইমান আশা কৰি আহিছিলোঁ খেল চাবৰ কাৰণে। এতিয়া খেলটো আপুনি? মই আহিছিলোঁ বৰবলা গাঁৱৰ পৰা। হয়, কিমানখন নাও আহিছিলে? আহিছিলে তাও 40-50টা মান আহিছিল নাও। এখন নাৱৰো খেল হোৱা নাই নেকি? এটা নাৱৰ খেল হোৱা নাই। ঠিক আছে, তেখেতে কোৱা মতে 30ৰ পৰা 40খন নাও আহিছিলে, কিন্তু এখন নাৱৰো খেল অনুষ্ঠিত হোৱা নাই। ৰাইজে বিনা খেল চাই উভতি যাবলগীয়া পৰিস্থিতি হৈছে, এক হাহাকাৰৰ পৰিস্থিতি। কাৰণ জিলা প্ৰশাসনৰ বিনা অনুমতিত কেনেকৈ নাও খেল অনুষ্ঠিত কৰিবলৈ সাহস পালে যি পৰিচালনা সমিতি আছে, এই সমিতিখনে এই সমিতিখনৰ বিৰুদ্ধে কিবা বিভাগীয় কৰ্তৃপক্ষই কিবা তদন্ত কৰিবনে? ৰাইজৰ হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে, বা এই নাও খেল চাবলৈ আহি মানুহে নাও খেল নোচোৱাকৈ উভতি যাবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। ইতিমধ্যে বহুতো দৰ্শক যিসকল নাও খেল চাবলৈ আহিছিলে তেওঁলোকে উভতি গৈ আছে ইতিমধ্যে। তো তেওঁলোকৰ যি ভাষ্য গ্ৰহণ কৰিবলৈ যত্ন কৰিম পোনে পোনে। হয়, কি ক'ব? ক'ত গৈছিলে আপুনি? মই দৰং পৰা আহিছিলোঁ খেল চাবৰ কাৰণে। হয়, কি হ'ল পিছত? খেলটো হোৱা নাই। কিহৰ কাৰণে হোৱা নাই? পাৰ্মিশ্যন পোৱা নাই বস্তু। বিনা অনুমতিত খেল অনুষ্ঠিত খেলিছে, আৰু তাৰ লগতে বোলে জুৱা খেল অনুষ্ঠিত হৈ আছে। সেইটো মই গম নাপাওঁ। সেইটো গম নাপায়। এতিয়া চৰকাৰক বা জিলা প্ৰশাসনক কি আহ্বান জনাব? নাও খেল অনুষ্ঠিত বিনা অনুমতি ছাড়া খেলিছে কমিটিও বুজিব সেইটো। হয়, তেখেতে কোৱা মতে যে বিনা অনুমতিত নাও খেল অনুষ্ঠিত কৰি আছিলে। তো এই ক্ষেত্ৰত জিলা প্ৰশাসনক ধন্যবাদ জনাব লাগিব, কাৰণ বিনা অনুমতিত নাও খেল কেনেকৈ অনুষ্ঠিত কৰিব পাৰিলে? কাৰণ ইয়াতে যদি কিবা এটা ডাঙৰ দুৰ্ঘটনা হ'লেহেঁতেন তেনেহ'লে তাৰ দায়ী কোনে হ'লেহেঁতেন? কাৰণ নাও খেল এটা সৰু খেল নহয়, ইমান ডাঙৰ খেলৰ বিনা অনুমতিত জিলা প্ৰশাসনৰ অনুমতি নোহোৱাকৈ কেনেকৈ নাও খেল এখন অনুষ্ঠিত কৰিব পাৰে? এই যি পৰিচালনা সমিতি, এই সমিতিৰ সদস্যৰ বিৰুদ্ধে কিবা বিভাগীয় কৰ্তৃপক্ষ কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে? সেয়া হৈছে ইতিমধ্যে ডাঙৰ প্ৰশ্ন। কাৰণ বিভাগীয় কৰ্তৃপক্ষই এই যি কমিটি আছে, এই কমিটিৰ বিৰুদ্ধে তদন্ত কৰি উচিত শাস্তি দিবলৈ যি দৰ্শক আছে বা নাও খেল প্ৰেমী আছে তেওঁলোকে দাবী উত্থাপন জনাইছে ইতিমধ্যে। কাৰণ নাও খেল কেনেকৈ বিনা অনুমতিত অনুষ্ঠিত কৰিবলৈ সাহস কৰিলে এই পৰিচালনা সমিতিখনে, আৰু যিসকল নাও খেল প্ৰেমী আছে তেখেতসকলৰ লগত কিছু কথা পাতিম। হয়, কি ক'ব? কি ক'ম আৰু, আশা কৰি আহিছিলোঁ আৰু চাব নোৱাৰিলোঁ কমিটিৰ কাৰণে। পাৰ্মিশ্যন ছাড়া কিয় খেলা পাতিলে ইয়াতে? বিনা অনুমতিত খেল অনুষ্ঠিত। আপুনি ক'ৰ পৰা আহিছে? ভক্তডবাৰ পৰা আহিছোঁ। এতিয়া জিলা প্ৰশাসনক কি ক'ব আপুনি? কি ক'ম আৰু, খেলা নহ'ল, খেলটো নহ'ল। এতিয়া বিনা খেল চাই উভতি যাবলগীয়া হ'ল। যাব কি কৰিম এতিয়া? কিমানখন নাও আহিছিলে? আহিছিল আৰু বহুত নাই আহিছিল। 20-25টা মান আহিছিল। এখন নাৱৰ খেল অনুষ্ঠিত হোৱা নাই, নহয়, বিনা অনুমতিত খেল অনুষ্ঠিত কৰি আছে।
এতিয়া যি কমিটিয়ে বিনা অনুমতিত খেল অনুষ্ঠিত কৰি আছিলে এই ক্ষেত্ৰত তেখেতসকলৰ কি ক'ব আপুনি? এনেকুৱা কাম আৰু যাতে নকৰে সেইটো কাৰণে আমি নিজানো। ক'ত গৈছিলে? নাফেল চাবাইছিলোঁ। কি হ'ল পিছত? কি হ'ল মানে কমিটিগিলা বহুত অভদ্ৰামী কৰিছে। পাৰ্মিশ্যন নোহোৱাকৈ নাওবিলাক মাতছে। মাতাৰ পিছত তেতিয়া আৰু খেল নহ'ল, পুলিচ আহি পূৰা হুলস্থুল কৰিছে, মানুহ চব গুচি গৈ আছে। কিমানখন নাও আহিছিলে? নাও মোটামুটি ডাঙৰ নাও 25-25মান হ'ব আৰু সৰু নাও মোটামুটি 30 পাৰ হ'ব। কি ক'ব জিলা প্ৰশাসনক কি আহ্বান জনাব? প্ৰশাসনতো ঠিকেই আছে, তেখেতেতো ঠিকেই আছে। পাৰ্মিশ্যন নোহোৱাকৈ তেখেতে কিয় নাও খেলিব আছে? নাওগিলা কিয় ইনভাইট কৰি আছে? মানে এইটো মানে ক'ত গৈছিলে? নাওখন চাব গৈছিল। কি হ'ল পিছত? খেলটো কিয় নহ'ল? পাৰ্মিশ্যন নোহোৱাকৈ নাও খেলটো অনুষ্ঠিত কৰিছিল নেকি? জিলা প্ৰশাসনৰ ব্যৱস্থা ল'ব। জিলা প্ৰশাসনে ইয়াৰ ব্যৱস্থা ল'ব লাগে। জিলা প্ৰশাসনে ক'ত গৈছিলে? নাও মাছ খেলা চাব কাৰণে আহিছিলোঁ। তো পিছত কি হ'ল? নাই পাৰ্মিশ্যনো দিয়া নাই, মানুহ চানুহ চব আহি কিনে মানুহে পুলিচৰ ঝামেলা দিয়াৰ পিছত আৰু কি হ'ব? খেল চব বন্ধ কৰিছিলে। কিহৰ কাৰণে খেলটো চলাব দিয়া নাই? নাই এনেই আমি শুনাতে পাইছোঁ ইয়াতে পাৰ্মিশ্যন আনাৰ পিছতো বোলে ইয়াতে যোৱা খেলা যোৱা খেলৰ কাৰণে খেলটো হোৱা নাই। খেলাৰ কাৰণে খেলাটো একাংশ দুষ্ট চক্ৰৰ কাৰণে এই খেলটো নহ'ল তেনেহ'লে? হয়, এইটো আৰ্ট কমিটিৰ যিটো আমাৰ খেলাৰ কমিটিবিলাকে এনেই মানে সিহঁতৰ কাৰণে এনেকুৱা খেলটো বাদ পৰে। দৰ্শক বা যিজন নাও খেল প্ৰেমী আছিলে তেখেতে কৈছে যে দ্বিতীয়বাৰ যাতে এনেকুৱা কাম সংগঠিত নকৰে যি পৰিচালনা সমিতি, এই পৰিচালনা সমিতিখনে, কাৰণ ৰাইজক ইমান ডাঙৰ হাৰাশাস্তি কৰাৰ অধিকাৰ তেওঁলোকে ক'ত পালে? কাৰণ যদি অনুমতি পোৱা নাই তেনেহ'লে নাও খেলটো কিয় অনুষ্ঠিত কৰিলে তেওঁলোকে? পৰিচালনা সমিতিয়ে, পৰিচালনা সমিতিৰ কি এইখিনি দায়িত্ব নাছিল যে বিনা অনুমতিত খেলটো অনুষ্ঠিত কৰি আছে, যিকোনো সময়তে খেলটো বাতিল হ'ব পাৰে, জিলা প্ৰশাসনে যিকোনো সময়তে খেলখন বাতিল কৰিব পাৰে? তো এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই ইয়াৰ উচিত তদন্ত কৰি যিসকল কমিটিৰ সদস্য আছে সেইসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে বাৰে বাৰে দাবী উত্থাপন কৰিছে। হয়, মই ইলিয়াছ দেৱান, আপোনালোকে চাই থাকিব দি পাব্লিক নিউজ।